So hey everyone, welcome to my another video. আপোনালোকৰ মাজলৈকে বহুত দিনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মানে ভিডিঅ'টো এনেকুৱা হ'ব গৈছে, এটা সৰু আমাৰ ৰাইড হ'ব, ৰাইড কাম ৰেলি টাইপ হ'ব। আমাৰ কিছুমান ল'ৰা মোৰে বন্ধু বুলি ক'ব লাগিব। তো সিহঁত নলবাৰীৰ পৰা আহিছে ৰাইডত। তো আহিলে মোক কণ্টেক্ট কৰি পেলাই বোলে আমি এনেকৈ ৰাইডত যাব ওলাইছিলোঁ, গাইড কৰিব লাগে, লগতে আমাৰ লগত ৰাইডো কৰিব লাগিব, তেনেকৈ ক'লে। মই বোলো হ'ব, একো নাই, ঠিক আছে, কিন্তু ছানডে লৈ আহিবা বুলি ক'লোঁ। তাৰপৰা আজি ছানডে হ'ল, জানুৱাৰী 1st ছানডে। সেইকাৰণে ভাবিলোঁ বোলে ঠিক আছে, ভাল সময়, ভাল দিন। তো সেইকাৰণে আমি আহি এতিয়া 9 মাইল পাইছোঁ। 9 মাইলৰ এই ৰেষ্টুৰেণ্টখনৰ নাম কি, শৰ্মা সুইটছ। তাতে আমি অলপ গোটেইকেইটা মিলি চাহ খালোঁ। এইটো মোৰ ভাল বন্ধুৱে হয়, চিন্ময় শৰ্মা। তাৰপিছত এইবিলাক মেম্বাৰ হয়, সেইজন এজন আছে তাতে, বাকী এইবিলাক মেম্বাৰ হয়। এখনতো মোৰ ফালৰে বন্ধু। হাই মুকেশ, হাউ আৰ ইউ? টাইমটো মানে মিলে আখান কাৰণে টাইম মিলা নাই। অ'কে, বাকী এইফালে আৰু নতুন নতুন মেম্বাৰ আহিছে। হাই, তোমাৰ নামটো? শুভম নাম। ये मुंह से सुपारी निकाल के बात कर रहे बाबा। इसके मुंह में पैदाशी सुपारी है। ধ্ৰুৱ বৰ্মন। অঁ, তোমাৰ? হীৰক জ্যোতি। তোমাৰ? তোমাৰ নাম কি? হা, হিমাংশু। চ' গাইজ, মই ইয়াৰ মাজতে এটা বস্তু দেখাম দেই। এইজন যে হিমাংশু আৰু এইফালে হীৰক, দুজনৰ মাজত কি ডিফাৰেঞ্চ দেখা পাইছে কওকচোন? দুজনৰ মাজত নেদেখাবা এইবিলাক। राज को राज ही रहने दीजिए। লাইনত থাকা, যোৱা, নহ'লে কথা বেয়া হৈ যাব, চবেই গম পাই যাব। এই দুজনৰ মাজত দেখিবৰ কাৰণে আপুনি ডাইৰেক্টলি দেখিবৰ কাৰণে কি ডিফাৰেঞ্চ আছে? একো ডিফাৰেঞ্চ নাই, খালি ইয়াৰ চুলি ষ্টাইলটো অলপ বেলেগ কৰি লৈছে, ই বেলেগ কৰি লৈছে। এইফালে আমাৰ মেইন লিডাৰ নলবাৰী ডন বোলে। নলবাৰী নহয়, নলবাৰীৰ নামেই নল'বা মোক। নলবাৰী ডন, নলবাৰীৰ নামেই নল'বা। নলবাৰীৰ নাম দিলাম। চ' গাইজ, এনেকৈ আমাৰখিনি বহুত ধেমালি ফূৰ্তিৰ মাজেৰে আমাৰ ৰাইডটো চলি আছে। গতিকে এতিয়া বিল পে'মেণ্ট কৰিব আছে, ইমান কথা। গাহৰি খাৱা দি খাইছে বাচ্চাহঁতে, ফ্ৰীতে পাইছেতো, যি পাই তাকে খাইছে। অ' দাদা, কিমান হৈছে বিলটো আমাৰ? 260। 215 টকাৰ পৰা 260 কৰি দিছে। ফ্ৰীতে পোৱা বস্তু যে, পূৰা গাহৰি মাৰা দিছে হা। অঁ, ৰাইডটো ক'ৰ পৰা ক'লৈকে হৈছে মই কোৱাই নাই। আমাৰ ৰাইডটো একচুৱেলি যোনে মোৰ মানে ভিডিঅ'বিলাক চাই থাকে বা মোৰ লগত এক্টিভ আছে, চব গমেই পায়। নলবাৰী গৰ্ডনৰ পৰা ৰাইডটো হৈছে আপ টু জলবিন্দাৰ সমাধিক্ষেত্ৰ সোণাপুৰলৈকে। খুলি দেখাই দিয়া এবাৰ। কিমান কষ্ট কৰি এইখন আঁকিছোঁ, কিমান কষ্ট কৰি এইখন বনাইছোঁ। তাৰমানে এইটো জয় জুবিন দা, জয় আই অসম, ধুমুহাৰ সৈতে মোৰ বহুত যোগান আছে। যেনেকৈ অৰণ্য মানৱ যাদৱ পায়েঙে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যেনেকৈ আমাৰ অৰণ্য এখন সৃষ্টি কৰিব পাৰিছে, তেনেকৈ আমিও সকলোৱে এটা এটা নাহৰৰ পুলি লৈ পেলাই ধৰক আহিলে আমিও সেই জুবিনদাৰ সমাধি ক্ষেত্ৰখন আমিও নাহৰৰ পুলিৰে মানে গোটেই নাহৰ বন নামেৰে আমি ঠাই এডোখৰ বনাব পাৰোঁ। তেনেকৈ সকলোৱে নাহৰৰ পুলি এটা এটা লৈ আহি তাত ৰোপণ কৰিব। তো এতিয়া আমি নাহৰৰ পুলিটো ল'ম। তই নাহৰৰ বিষয়ে কি কবি ক? বেলেগ নকওঁ, কালদোচনী ভাল। নহৰ নহৰ ফুলৰ বতৰ, আয়ো মূল আজি জুবিনৰ প্ৰিয় গছ কি আছিল? নাহৰ। একচুৱেলি নাহৰ গছৰ পৰা বহুতখিনি আমাৰ এনভাইৰমেণ্টত বহুতখিনি লাভ আছে। নাহৰ গছৰ পৰা, নাহৰ গুটি, নাহৰৰ ফুলৰ পৰা, নাহৰৰ গুটি পৰ্যন্তলৈকে আমাৰ বহুতখিনি আমাৰ বেনিফিট আছে। আমাৰ নাহৰৰ পুলি লৈ গ'ল প্ৰচেন ভাই, নাহৰ ল'লা? বঢ়িয়া বঢ়িয়া বঢ়িয়া। আমাৰ আৰু ক'তো ৰখিবৰ দৰকাৰ নাই, এতিয়া আমি এজেগাতে যাম, জুবিনদাৰ সমাধি ক্ষেত্ৰ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। জয় জুবিন দা, জয় জুবিন দা।
ফাইনেলি আমি ডেষ্টিনেশ্যন আহি পালোঁ আমি গাড়ীখন ধুনীয়াকৈ পাৰ্ক কৰি দিলোঁ আমাৰ গাড়ীবিলাক সকলোবিলাক একদম এক লাইনত হা এই লাগব মোক এই পাগলা হৈছে নেকি বৰ্তমান দেওবাৰৰ পৰিস্থিতি আমাৰ জুবিন ক্ষেত্ৰত সকলোকে মই দেখাৰ চেষ্টা কৰিম যে এইটো ঠাইত আছে আমাৰ জুবিন দা মৰমৰ জুবিন দা আমাৰ হিয়াৰ আমঠু তো আমি গামোচাখন যে আনিছিলোঁ সেইখন আমি ইয়াতে জমা থ'ম ধুনীয়াকৈ আমি দি দিম ইমান কষ্ট কৰি হাতে লিখা গামোচা আনিছোঁ এটা আমি নিজে আমি আঁৰি থৈ গুচি যাম আমাৰ জয় জুবিন দা আমাৰ যিখন গামোচা আছে ইয়াত লগাই দিয়া হ'ল আমাৰ কষ্টৰ এটা ফল আমি সুফল এটা লাভ কৰিলোঁ নেকি হা হয় না কেনেকুৱা লাগিল কথা ক'বৰ মনেই নাযায় এইখিনি জেগা থাকিলে তোমাৰ কেনেকুৱা অনুভৱ মানে মুখৰ ভাষা নোহোৱা হৈ যায় নোহোৱা হৈছে পতাকাখন লগাই ভালেই পতাকা বুলিয়ে ক'লোঁ বাৰু যেনিবা আমাৰ জুবিন দাৰ নামত পতাকা এইখন মানে আহিলে দেখা পাওঁ এখন তাকে সকলোকে ৰিকুৱেষ্ট কৰিলোঁ বিশেষকৈ আমি অন্তৰৰ পৰা ৰিকুৱেষ্ট কৰিলোঁ এইখন যাতে থাকিব দিয়ে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ নেকি কমিটিৰ পৰা ভিতৰ কৰি আমি সাধাৰণ জনতালৈকেও কৈছোঁ যাতে এইখন আমাৰ কাৰণে প্লিজ আমি ইমান দূৰৰ পৰা এনেকৈ কষ্ট কৰি আহিছোঁ এইখন যাতে থাকে আৰু নে কি কোৱা এইখন যাতে আমি নেক্সট আমি আহিয়ে থাকোঁ সপ্তাহত দুবাৰ তিনিবাৰকৈ অহা যায় আমাৰ মেম্বাৰ্ছসকল এওঁ আহিছিলে এইদিনাখন আহি বুধবাৰে হা পৰহি দিনাখন আহিছিল এতিয়া নেক্সট আকৌ যেতিয়া 2-3 দিন মূৰত আহিব আকৌ এইখন দেখিলে আমাৰ কিবা এটা ভাল লাগিব হয় অঁ পৰহি আহা নেকি এয়াই আমাৰ জুবিন দা মানে কি ক'ম আৰু ক'বলৈ একদম পূৰা মনে নাযায় ভাষা নাযায় চাই থাকিব মন যায় একদম আমি পাহাৰ বগাইছোঁ মানে নাহৰৰ পুলি লগাম বুলি কিন্তু বেড লাকিলি কি হ'ল মানে কওঁ মই পাহাৰখন বোলে এই পাহাৰখনত উঠি আছোঁ সেইটো তলত জুবিন দাৰ সমাধি ক্ষেত্ৰখিনি এইখনেই জুবিন দাৰ আসনখন বুলি ক'ব পাৰি আসন বুলিয়ে আমি গণ্য কৰোঁ এইখন তো পাহাৰ বগাই আছোঁ আমি কিন্তু এটা আমি একচুৱেলি ৰুম বুলি আহিছিলোঁ কিন্তু আমাৰ পুলিচ খুৰাজনে ক'লে বোলে বোলে এইখিনি পাহাৰ মানে জুবিনদাৰ নামত চব কাটি যিখিনি মাটি আছিলে মানে গোটেই কাটি মাটিখিনি ওলাই দিব গোটেই শ্মশানখন ক্লিয়াৰ কৰিব ইয়াত নালাগে বোলা ইয়াত কাটবোৱে জানো সেইটো হয় কিন্তু এই মেইন ৰোডটো যেতিয়া ৰুম আমি না ৰাস্তাত ইয়াত 3 মান ৰুম আগত ৰুম জুবিনে গছহে ভাল পাইছে আমি আগুৱাই যাম লাগিলে জুবিনে যে কোৱা নাই মোক ইয়াত ৰু চবতে গছ ৰুবা দিছে চাকি কিমান লাখ লাখ চাকি আছে ইয়াত কিমান লাখ লাখ চাকি ভৱিষ্যতলৈকেও মানে ইমানখিনি মানুহৰ আগমন আহিব লাগিব বুলি আমিও আপোনালোকক আহ্বান জনাইছোঁ যাতে আমাৰ জুবিন দা কেতিয়াও হেৰাই যাব নালাগে আমাৰ মাজৰ পৰা আমাৰ অহা প্ৰজন্মটোৰ বাদেও আৰু আগৰ প্ৰজন্মবোৰেও যাতে জুবিন কোন জানে এটা অসমৰ যে সম্পদ আছিলে বহুমূলীয়া সম্পদ সেইটো যাতে চবেই জানে চবেই যাতে বুজি পায় জুবিন কোন এখন আছে আমাৰ জুবিন দাৰ মন্দিৰ জুবিন দা মন্দিৰ মই গাইজ অলপ আচহুৱা নামবিলাক কৈ থাকোঁ কিন্তু মই অন্তৰৰ পৰা যিটো ভাবোঁ তাৰমানে মই মুখতে সেইটোহে বক্তব্য কৰোঁ এই ডাঙৰ চাকিটো দেখিছেনে কিমান ধুনীয়া লাগিছে না এইটো আমাৰ জুবিন দা মন্দিৰ সেইটো জুবিন দাৰ আসন আৰু সেইটো জুবিন দাৰ ঘৰ মোৰ কাৰণে নিজৰ গান মোৰ শেষ হ'ব তোমাৰ তোমাকে
নাথাকিম জানা তোমার প্রিয় গীত নাথাকিম জানা তোমার প্রিয় গীত যদি কেতিয়া কৰিলে মন পাহৰৰ মাজত আৰু বিচাৰি পাবা তোমাৰ বুকুৰ সিদিনা হ'ব তোমাৰ সিদিনা কৰিবনে তো এনেকৈ আমি আমাৰ এইটো ৰাইডৰ যিটো কাৰ্যকলাপখিনি আছিল শেষ কৰিলোঁ। তো বাকী চিন্ময় কি কোৱা? গাইজ জয় জুবিন দা। জয় জুবিন দা। আজি আহি ভাল লাগিলে, কিন্তু বহুতখিনি ভাল লাগিল, বহুতখিনি ভাল লাগিল। জুবিন দাৰ দুটা গান গাই দিলোঁ, মই বহুতখিনি শান্তি লাগি গ'ল, মনটো কিবা পাতল পাতল লাগি গ'ল ন। মনটো পাতল লাগে, কিন্তু অলপমান বেয়া লাগিছে জুবিন দা। বেয়া লাগিছিলে, বেয়াটো বহুত বহুত বেয়া লাগিছে। লাগিছে, মানে কথা মুখেদি নোলায় আৰু মানে। মুখেদি বাৰু সেই বক্তব্য দিব পৰাকৈ মুখত আৰু শব্দ নাই, মানে যিটো অন্তৰৰ পৰা যিটো দুখ লাগিছে। কিন্তু দুটা গান গাই মানে সেইখিনি খুব পৰম তৃপ্তি লাগিছে, মানে আমি যেন জুবিন দাৰ লগত গাই আছোঁ হা। বহুতখিনি ভাল লাগিছে। আৰু বহুত বেছি দীঘলীয়া নকৰি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ' চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে চবে জানে ছাবস্ক্ৰাইবটো লগতে শেষ বাৰ বাৰে Please. কওঁ আমি জয় শেষ জুবিন বাৰৰ দা। কাৰণে জয় জুবিন দা। সিদিনা হ'ব তোমাৰ